আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ভেৰগাঁৱৰ যে আলোচনী সুবাস এই সুবাসৰ উন্মোচনী অনুষ্ঠান আছিল। এই অনুষ্ঠানত আমি উন্মোচন কৰিবৰ কাৰণে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ৰ তথা ব্লক পৰ্যায়ৰ বিভিন্ন শিক্ষা বিষয়বিলাকক আমি আমন্ত্ৰণ কৰিছিলোঁ। গতিকে তেওঁলোকে আজি ইয়াত উপস্থিত হৈছে আৰু আমাক উৎসাহিত কৰিছে তথা আমি যি অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ সেই অনুষ্ঠানটো তেওঁলোকে সাফল্যমণ্ডিত হোৱাত আমাক যথেষ্ট সহায় কৰিলে। তাৰ কাৰণে মই ইয়াৰ পৰাই তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি সুবাস আলোচনী ইয়াৰ আগতে অৱশ্যে আমি 2014 চনত উলিয়াইছিলোঁ এখন সুবাস, এইটো নামেই দিয়ে উলিয়াইছিলোঁ। কিন্তু আমাৰ মেগাজিনবিলাক আচলতে যদি বছৰে উলিয়াব পাৰোঁ তেতিয়া আমাৰ ভাল হয়। কিন্তু আমিও কিছুমান মানে আমাৰ হাত ভৰিবিলাকো বন্ধা নিচিনা, যেতিয়া আমাক এটা ফাণ্ড লাগে সেই ফাণ্ডটো আহিলেহে আমি বনাব পাৰোঁ। গতিকে এই বছৰো তেওঁলোকে আমাক সেই সুযোগকণ দিছিল। সেই সুযোগকণ দিয়াৰ কাৰণে মই ঊৰ্ধ্বতন বিষয়াসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ইয়াৰ যোগেদি তেওঁলোকক অনুৰোধ কৰিছোঁ এই ধাৰাটো যাতে অব্যাহত থাকে, অৰ্থাৎ প্ৰতি বছৰে যাতে আমি মেগাজিনখন উলিয়াব পাৰোঁ, সেই সুবিধাকণ দিলে আমি তেওঁলোকক ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু আমি চেষ্টা কৰিম সেইটো কৰিবৰ কাৰণে। এইবাৰ আমাৰ KGBB ভেৰগাঁও আমাৰ অল আছাম 81 KGBB আছে। তাৰে কিছুমান মডেল 2 হয়, মডেল 3 হয়। আমাৰখন মডেল 3 হয়। তাতে মডেল 3ত 6 to 12লৈকে আছে ক্লাছ। 6 to 12লৈকে আমাৰ ইনটেক কেপাচিটি হ'ল 150। কিন্তু অৱশ্যে আমি 150 আমি এতিয়া কৰিব পৰা নাই, কাৰণ আমাৰ অলপ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অসুবিধা আছে। সেইটো কাৰণে আমাৰ এতিয়ালৈকে ইয়াত মুঠ ষ্টুডেণ্ট আছে 134। আচলতে এইটো আছিল সৰ্বশিক্ষা মিছনৰ দ্বাৰা পৰিচালিত এটা অনুষ্ঠান। এইটো বিশেষকৈ যিবিলাক নেকি স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত পিছপৰা ব্লক, সেই ব্লকবিলাকত অল আছামত এই CD ব্লক বুলি কয়, কমিউনিটি ডেভেলপমেণ্ট ব্লক, সেই ব্লকবিলাকত এই স্কুলবিলাক দিয়ে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। গতিকে তাত পঢ়িব লাগিলে কিছুমান কেটেগৰীৰ ভিতৰত তেওঁলোক পৰে। ধৰ BPL হ'ব লাগিব বা কিছুমান ড্ৰপ আউট আছে, আৰ্থিকভাৱে যিবিলাক পিছপৰা। তাৰোপৰি ছিংগল পেৰেণ্টছ, কিছুমান অৰ্ফান আছে, এনেকুৱা বিভিন্ন কেটেগৰীৰ পৰা ইয়াতে আহে। পায় খোৱা লোৱা তেওঁলোকৰ চব অল এভৰিথিং, কাগজ কলমৰ পৰা আৰম্ভ কৰি ইউনিফৰ্ম চব ফ্ৰী। ভেৰগাঁও কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ বছৰেকীয়া আলোচনী উন্মোচনী অনুষ্ঠান আছিলে। তাতে মই ওদালগুৰি জিলাৰ আঁচনি বিষয়া হিচাপে উপস্থিত আছোঁ। মোৰ লগতে এই অনুষ্ঠানত আমাৰ ভেৰগাঁও খণ্ডৰ ডেপুটি ইন্সপেক্টৰ অফ স্কুলছ, আমাৰ ভেৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, আমাৰ খৈৰাবাৰী ব্লকৰ BO ছাৰ, তেখেতসকলো আমাৰ লগত আছিলে এই অনুষ্ঠানত। আজি এই অনুষ্ঠানটো আহি ভাল লাগিল আৰু এই অনুষ্ঠানটোৰ জৰিয়তে মই আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়া আমাৰ মিছন ডাইৰেক্টৰ ছাৰক ধন্যবাদ দিবলৈ মই বিচাৰিম যে তেখেতৰ অশেষ প্ৰচেষ্টাত আৰু নিৰ্দেশনাত আজি এই কস্তুৰবা বালিকা বিদ্যালয়ৰ এখন আলোচনী আমি প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে আমি আমাৰ মিছন ডাইৰেক্টৰ ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আলোচনীখিনি প্ৰকাশৰ ক্ষেত্ৰত আমাৰ বিভিন্ন দল সংগঠন, ছাত্ৰ ছাত্ৰী, শিক্ষয়িত্ৰী, এডমিনিষ্ট্ৰেশ্যন, জিলা প্ৰশাসনৰ ফালৰ পৰা আমি অশেষ সহায় সহযোগ পাইছোঁ। গতিকে এই সুযোগতে মই সকলোলৈকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিম যে এই আলোচনীৰ যিটো প্ৰকাশৰ যিটো ধাৰা সেইটো অব্যাহত থাকিব। সুদূৰ ভৱিষ্যতেও আমি আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা এই আলোচনীবিলাক বা এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰাৰ কাৰণে আমি সুবিধা লাভ কৰিম।